এইটো হাস্যকৰ বাক্য কাৰণ আমি সকলোৱে জানো যে হত্যা হিংসা মানে তেখেতসকলৰ মানে চৰকাৰৰ সময়তে হৈছিল আৰু এতিয়াতো জংঘলত কোনেও নাই, সকলোৱে ওলাই আহিছে। তো কিহৰ অশান্তিটো নাই। অশান্তিটো সকলোৱে ভুগি আছিল যে অস্ত্ৰধাৰীসকল কেতিয়া কি কৰে, কাক কি কৰে, কি নকৰে, তেনেকুৱা এটা পৰিৱেশ আছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইটো কমপ্লিটলি নাইকিয়া হৈ গ'ল। এতিয়া সকলো জনগোষ্ঠীয়ে শান্তিৰ পথত ওলাই আহিছে। তো সেইটোৱে এতিয়া সকলোৱে বুজি পাইছে যে তেখেতে যদি অশান্তিৰ কথা কৈছে, নিজৰ মনতহে অশান্তি হৈছে। যে তেখেতসকলে আজি গাদীত নাই, সেইটোৱে অশান্তি তেখেতসকলৰ কাৰণে। তো বেলেগ ৰাইজে শান্তিত আছে। এতিয়া কথাটো হ'ল যে 17 বছৰত কিমান উন্নয়ন হৈছে। এতিয়া ভাৰত স্বাধীন হোৱাৰ পিছত 76 ইয়াৰ্ছ হৈ গ'ল, কিমান উন্নয়ন হৈছে, হয়নে নাই? আমি যদি চাওঁ যে উন্নয়নটো এটা প্ৰচেছ হয়, ফাণ্ড যিমান আহে সেই হিচাপত উন্নয়নবিলাক হৈ থাকে। এতিয়া 17 বছৰত যদি ইমান উন্নয়ন হ'ব পৰা নাই, আমিতো 3 বছৰ পূৰাও কৰা নাই। তো উন্নয়নৰ কাম হৈছেনে নাই আপোনালোকে ৰাইজক সোধক। আমি এতিয়া যিমানখিনি আঁচনি ইয়াত লঞ্চ কৰিছোঁ, যিমানখিনি মিছন লঞ্চ কৰিছোঁ, BPFৰ টাইমত তেনেকুৱা কোনোবা এটা মিছনৰ নাম কওক যদি লঞ্চ হৈছে। আমাৰ প্ৰায় 38খন মিছন লঞ্চ হৈছে, যাৰ জৰিয়তে আমাৰ বিভিন্ন মানে গাঁৱৰ বিভিন্ন পৰিয়াল তেখেতসকলে প্ৰত্যেক পৰিয়াল তেখেতসকলে লাভান্বিত হ'ব। তো এনেকুৱা ধৰণৰ মানে আমাৰ কাম কাজবিলাক আগবাঢ়ি আছে। আৰু আপোনালোকে যদি চাই টিভিৰ কেইজনমান বাহিৰৰ পৰাও বিভিন্ন নিউজ চেনেলৰ মানুহ আহি আছে, তেখেতসকলে মানুহক সুধি আছে, তেখেতসকলে মানে বহুত ভাল পাইছে যে নাই কাম হৈ আছে বুলি। তো সেইকাৰণে এতিয়া তেখেতেতো অপজিশ্যন হোৱাৰ কাৰণে এলিগেশ্যনছ আনিয়ে থাকিব, সেইটোৱেই কথা। বাকীটো কাম হৈয়ে আছে, হৈ থাকিব।